নিজৰে গীত এফাকি গুণগুণাই দিছোঁ। অঁ ঠিক আছে দিয়ক। অঁ ভাল বাৰু। তুমি মই এদিন জানা, এইটোতো জুবিনদাৰ গানহে। নহয়, এইটো মোৰে গান হয়। মানে জুবিনদাৰ গানটো মই মডিফাই কৰি দিছোঁ, মানে মই নিজে গাইছোঁ আৰু জুবিনদাৰ গানটো মডিফাই কৰি। শুনকচোন, শুনিলে গম পাবতো। আচ্ছা ঠিক আছে গাওক। অঁ ঠিক আছে। হেৰি স্কেলটো ধৰি লওঁ মই। অঁ ধৰি লওক স্কেলটো ধৰি লওক। ৰ'ব স্কেলটো ধৰি লওঁ। গাইছোঁ দেই। 1 2 3 গো। তুমি মই এদিন জানা চৰকাৰী ঘৰ সাজিমে, তাতে তোমাৰ অৰুণোদয় থাকিব। নমস্কাৰ দৰ্শক মণ্ডলী, আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে এজন কণ্ঠশিল্পী। নমস্কাৰ দেই ৰাইজ, নমস্কাৰ। যিজনে তেওঁৰ নিজৰ সুমধুৰ কণ্ঠৰে গোটেই অসমত খলকণি সৃষ্টি কৰিছে। হে কি কণী? খলকণি? এইটো আকৌ কাৰ কণী? কেনেকুৱা কণী? আৰু আপুনি যে ক'লে ডাঙৰীয়া যে মই সৃষ্টি কৰিলোঁ বুলি, মই কেতিয়া সৃষ্টি কৰিলোঁহে? এই কাৰো কণী চণী মই সৃষ্টি কৰা নাই দেই। এইবোৰ মিছা বদনাম নিদিব। চাওক, আপুনি আপোনাৰ অনুষ্ঠানলৈ মোক মাতি আনিছে কাৰণে মই আহিছোঁ হা, কিন্তু এইবোৰ মিছা বদনাম নিদিব। মই বেয়া পাওঁ মিছা বদনাম দিলে, গম পাইছেনে? মই কাৰো কণী চণী মই সৃষ্টি কৰা নাই। মই এজন গায়ক হয়, মই গান সৃষ্টি কৰোঁ। কেলৈ বাৰু মই লোকৰ কণী সৃষ্টি কৰিম? আৰে আপোনাক মই কাৰোবাৰ কণী সৃষ্টি কৰাৰ কথা কোৱা নাই হেৰৌ। আপোনাক মানে মই কৈছোঁ যে কি আপুনি ৰাইজৰ মন মুহিছে, মানে আপোনাৰ কণ্ঠৰে, সুমধুৰ কণ্ঠৰে মানে ৰাইজৰ মনটো মুহি পেলাইছে, সেইটোৱে কৈছোঁ। আচ্ছা সেইটো কথা নি? বাৰু অনুষ্ঠান আগবঢ়াওক দিয়ক। অঁ ঠিক আছে। কি যে এটা আহি অনুষ্ঠানলৈ আনিলি নহয়, বুজিছোঁ যি নাপায় একো এটা। বাৰু ডাঙৰীয়া, আপুনি আপোনাৰ গানৰ চৰ্চা কেনেকৈ কৰিছিল অলপ জনাব নেকি? আমাৰ দৰ্শক নিলে ভাল পাব। চাওক, গানৰ চৰ্চা মানে যেতিয়া লেট্ৰিনত হাগিবলৈ যাওঁতে পানীৰ বাল্টিটো হাতত লৈ পিনি লেট্ৰিন নোপোৱালৈকে মানে কিবা এফাকি গুণগুণাই গৈ থাকোঁ। আৰু যেতিয়া ৰাতি মানে যেতিয়া বাহিৰলৈ মুতিবলৈ আহোঁ, ভয় লাগেতো, পূৰা আন্ধাৰ, ভয় লাগে, তেতিয়া মানে মই গান এফাকি গুণগুণাই আহোঁ। মোৰ গানৰ চৰ্চা মানে সেনেকৈ হৈছিলে আৰু। তো এয়াই আৰু মোৰ কাহিনী গানৰ চৰ্চাৰ। বাৰু আপোনাৰ মুঠতে টোটেল গান কিমান আছে এনেই? আপুনি কিমান গান ৰহে? আপোনাৰ কিমানটা গান আছে এনেই? গান মানে মোৰ বৰ্তমান 23,000 গান আছে। জুবিনদাৰ পাছতে ময়ে আৰু, জুবিনদাৰ মোতকৈ বেছিতো অলপ। তো কেইদিনমান পাছত কিন্তু মই জুবিনদাকো পাছ পেলাম। তো জুবিনদাতকৈ মই আগত আৰু কেইদিনমানৰ পাছত মানে আগবাঢ়িম আৰু। মোৰ বৰ্তমান গান 23,000 আছে। 23,000? কিন্তু 23,000 ভিতৰত দেখোন মই আজিলৈকে এটা গানেই শুনি পোৱা নাই আপোনাৰ। গানকেইটা ৰিলিজ নাই দিয়া নহয়, ৰিলিজ দিয়া নাই মানে লিখিয়ে থৈছোঁ গানখিনি ৰেকৰ্ডে কৰা নাই। ক'ৰ পৰা শুনিব আকৌ? সেইটো কাৰণে নুশুনে। কিটো যে আনি বহালোহি নহয় আজি অনুষ্ঠানত, সামৰি ধৰা অনুষ্ঠানটো। হেৰি ডাঙৰীয়া, আজি অনুষ্ঠানটো সামৰিব হৈছে। অনুষ্ঠানৰ শেষত আপুনি যদি কিবা এফাকি গুণগুণাই দিয়ে ভাল লাগিব। অনুষ্ঠান সামৰিবই হ'ল নেকি? বাৰু দিয়ক, যিহেতু কিবা এফাকি অনুষ্ঠানৰ শেষত গুণগুণাই দিবলৈ কৈছে, নিজৰে গীত এফাকি গুণগুণাই দিছোঁ। অঁ ঠিক আছে দিয়ক। অঁ ভাল বাৰু। তুমি মই এদিন জানা, এইটোতো জুবিনদাৰ গানহে। নহয়, এইটো মোৰে গান হয়। মানে জুবিনদাৰ গানটো মই মডিফাই কৰি দিছোঁ, মানে মই নিজে গাইছোঁ আৰু জুবিনদাৰ গানটো মডিফাই কৰি। শুনকচোন, শুনিলে গম পাবতো। আচ্ছা ঠিক আছে গাওক। অঁ ঠিক আছে। হেৰি স্কেলটো ধৰি লওঁ মই। অঁ ধৰি লওক স্কেলটো ধৰি লওক। ৰ'ব স্কেলটো ধৰি লওঁ। গাইছোঁ দেই। 1 2 3 গো। তুমি মই এদিন জানা চৰকাৰী ঘৰ সাজিমে, তাতে তোমাৰ অৰুণোদয় থাকিব, মোৰ PM কিষাণ থাকিব, তাতে জলজীৱন আঁচনিৰ টেপৰ তলত আমাৰ মাইনাই গা ধুই থাকিব, তাতে জলজীৱন আঁচনিৰ টেপৰ তলত আমাৰ মাইনাই গা ধুই থাকিব। বৰ খাতৰা গান গাইছে। হ'ব দিয়ক, আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ।